Good morning friends, welcome back to my channel. আজি আমি আলোচনা কৰিম ভেষ্টিজ হেল্থ কেয়াৰ প্ৰডাক্টছৰ বিষয়ে। বন্ধুসকল, বহুতে ভেষ্টিজত বহুত দিন থাকিও ভেষ্টিজ প্ৰডাক্টছৰ বিষয়ে নাজানে। সো বন্ধুসকল, এই ভিডিঅ'টি সেই সকলৰ বাবে যে ভেষ্টিজ হেল্থ কেয়াৰ প্ৰডাক্টছৰ বিষয়ে জানিব বিচাৰে বা আগ্ৰহী। সো বন্ধুসকল, আহক দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সো বন্ধুসকল, প্ৰথমে আলোচনা কৰিম চুলিৰ প্ৰব্লেমৰ পৰা। চুলি সৰাৰ প্ৰব্লেমৰ কাৰণে ভেষ্টিজ ননি, স্পিৰুলিনা, প্ৰটিন পাউডাৰ, আমলা, এল'ভেৰা আৰু লগতে ভেষ্টিজ হেয়াৰ অইল ব্যৱহাৰ কৰা হয়। নেক্সট প্ৰব্লেম হাৰ্ট এটেক। হাৰ্ট এটেকৰ কাৰণে ব্যৱহাৰ কৰা হয় ভেষ্টিজ প্ৰকাৰ্ড, কোৱানজাম Q10 আৰু ফ্লেক্স অইল। নেক্সট প্ৰব্লেম এনিমিয়া। যদি তেজ কম থাকে তেতিয়াহ'লে ভেষ্টিজৰ ফলিক আয়ন, স্পিৰুলিনা আৰু ননি ব্যৱহাৰ কৰা হয়। নেক্সট প্ৰব্লেম কিডনি। কিডনি সম্বন্ধীয় কোনো সমস্যা থাকিলে ভেষ্টিজৰ গেনোডাৰ্মা, নিম কেপচুল, আমলা আৰু ফুড পেষ্ট ব্যৱহাৰ কৰা হয়। নেক্সট প্ৰব্লেম ডায়েবেটিছ। ডায়েবেটিছ কণ্ট্ৰল কৰাৰ বাবে ভেষ্টিজৰ ফ্লেক্স অইল, ষ্টেভিয়া, নিম কেপচুল আৰু ননি ব্যৱহাৰ কৰা হয়। নেক্সট প্ৰব্লেম আইৰণৰ। আইৰণ কম থাকিলে ভেষ্টিজৰ নিম কেপচুল, ননি, ফুড পেষ্ট আৰু গেনোডাৰ্মা ব্যৱহাৰ কৰা হয়। বন্ধুসকল, ভেষ্টিজৰ এই হেল্থ কেয়াৰ প্ৰডাক্টছবোৰ বাৰুকৈ উপকৃত। যদি কোনো ব্যক্তিৰ এনে সম্বন্ধীয় প্ৰব্লেম থাকে তেনেহ'লে নিশ্চয় এবাৰ ব্যৱহাৰ কৰি চাব। থেংকছ ফৰ ৱাচিং। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগ পাম আন এটা ভিডিঅ'ত। তেতিয়ালৈকে টেক কেয়াৰ, বাই বাই।